কেনেকৈ আছে আপোনালোকে আশা কৰোঁ চবে ভালে আছে। তো গাইজ কিছুদিন আগত আংকেলৰ বাইকখনৰ কাৰণে এডাল এক্সজষ্ট অৰ্ডাৰ দিছিলোঁ আমি। তো গাইজ এক্সজষ্টডাল আজি আহি পাইছে। তো সেইডালকে আমি আনিব যাই আছোঁ। তো আনি আজি বাইকখনত লগাম, তাৰপিছত কেনেকুৱা চাউণ্ড হয়, কিমান লৈছে, কিহৰ এক্সজষ্টডাল কেনেকুৱা, তো গাইজ চব ৰিভিউ দিম। আপোনালোকক যদি ভাল লাগে আপুনি অৰ্ডাৰ দিব পাৰিব। তো গাইজ ভিডিঅ'টো চাই থাকক। আমি এতিয়া আনিব যাই আছোঁ এক্সজষ্টডাল, তাৰপিছত আমি লগাই ল'ম, বাকীখিনি চব দেখাই আছোঁ। তো গাইজ ভিডিঅ'টোত বনি থাকক আৰু বহুত স্পেচিয়েল ভিডিঅ' চবে চাওক। That's the part you always show, 'cause you're too curious. Maybe you should take it slow, mysterious. That's the part you always show, 'cause you're too curious. তো পাৰ্চেলটো ৰিচিভ কৰাৰ পিছতে আমি আহিলোঁ চিধা দোকানলৈ আৰু ইয়াত চাব পাৰে মেইন এক্সজষ্টডাল কাটি আছে, কাৰণ ইয়াত ৱেল্ডিং কৰিব লাগিব গাইজ। আজি যিডাল এক্সজষ্ট আহিছে এইডালে আপুনি চাব পাৰে, আৰু কোমৰৰ হাতত এইটো মুখটো আছে যিটো ৱেল্ডিং কৰি বাছ এক্সজষ্টডাল লগাই দিলে হৈ গ'ল। গাইজ চাব পাৰে ৱেল্ডিং কৰা অলমষ্ট হৈ গৈছে, এখন গাড়ীৰ হৈ গ'ল আৰু এখনত লগাব বাকী আছে। তো গাইজ ইডাল অলমষ্ট হৈ গৈছে, জাষ্ট অলপমান আছে, বাছ এতিয়া বাইকখনত লগাই দিলে এইটো হৈ গ'ল। আৰু ডিংকুৰ বাইকখনত বাকী আছে, এইডাল এক্সজষ্টডাল চাব পাৰে, আৰু সেইখন লগালে হৈ গ'ল বাছ। More than dust. You search but you stay lost. We're reaching for the stars, but we're making this too hard. And I wonder where you are. চ' গাইজ ফাইনেলি লগোৱা হৈ গৈছে, চাব পাৰে বাইকত লগোৱা হৈ গ'ল, আৰু অলপমান ৱেল্ডিং কৰি আছে যিবিলাক হোৱা নাই। তো গাইজ অলপমান প্ৰব্লেম হৈ গ'ল, কাৰণ যিডাল এক্সজষ্টডাল আহি চকাৰত লগ খাইছে, মানে স্প্ৰিঙত লাগিছে, য'ত পিছফালৰ চকাৰ আছে। তো সেই প্ৰব্লেমৰ কাৰণে অলপমান পাতি লগাব লাগিব, ইয়াৰ কাৰণে পাতি বিচাৰি আছে অলপ, এইকাৰণে লেট হ'ল অলপমান। চাব পাৰে এইটো বহুত মানে ওচৰত যায়, তো তাৰ কাৰণে সেইটো মানে পাতি লগাই দিব এতিয়া, আৰু এতিয়া ছেকেণ্ড বাইকখনত লগাই আছে। চ' গাইজ ফাইনেলি লগোৱা হৈ গৈছে, চাব পাৰে। আৰু এতিয়া কমৰে ডিপি ক্লিয়াৰটো খুলি আছে, কাৰণ কেনেকুৱা চাউণ্ড হয় মানে এক্সজষ্টডাল শুনাবৰ কাৰণে। আৰু এইফালে চাব পাৰে, এইফালে ছেকেণ্ড এক্সজষ্টডাল লগাই আছে, ইডালো একৰাপভিক আৰু ইডালো একৰাপভিক, দুয়োডালে একৰাপভিকৰ এক্সজষ্ট হয়, আৰু ইডালো অলমষ্ট হৈ গ'ল লগোৱা, চাব পাৰে। গাইজ কেনেকৈ আছে আপোনালোকে আশা কৰোঁ চবে ভালে আছে। তো গাইজ আজি আমাৰ আংকেলৰ বাইকখনৰ নতুন এডাল এক্সজষ্ট লগাইছোঁ, সেইডাল চাব পাৰে একৰাপভিকৰ। এইডাল আমি অৰ্ডাৰ কৰি আনিছোঁ, আজি আহি পাইছে গাইজ। ইয়াৰ প্ৰাইচ লৈছে 2610 টকা, আৰু ইয়াত লগোৱাত মানে খৰচা পাতি চব মিলি গ'ল টোটেল 3000 টকা পৰিলে, ধৰি লওক 300 টকা লগোৱাত লৈ গৈছে, আৰু যোৱা খৰচা আছে। তো এনেকৈ 3000 টকা ধৰি ল'ব পাৰে। তো গাইজ এইডালৰ ৰিভিউ কৰিম আজি। তো গাইজ এতিয়া চাব পাৰে, এতিয়া আপোনাক চাউণ্ডটো দেখাই আছোঁ কেনেকুৱা হয়। আংকেল বাইকখন ষ্টাৰ্ট দি। গাইজ ৰেডি? গাইজ একদম কাণ চান কিবা হৈ গ'ল। মনো টিংকুৰ যিখন ছেকেণ্ড বাইক, সেইখনতো আজি একডাল মানে তাৰ আগৰে আছিল, ইডাল খুলি থৈছিল, সিডাল আজি লগাই ল'লোঁ দোকানত একেলগে। তো চাব পাৰে এইডাল একৰাপভিকৰ, আৰু বজাই দেখোন এবাৰ। তো গাইজ চাব পাৰে, আৰু মোৰখনতো খুলি থৈছোঁ, মই লগোৱা নাই এতিয়াও, এনেকৈ চাউণ্ড হয় বাছ। ইয়াত মোৰখনৰ চাউণ্ড শুনক। মই কয় এতিয়া সেই যিডাল নতুন লগালোঁ গাইজ, ইডালৰ কাণ চান মোৰ ফালি দিছে, একদম কাণত একদম পোকা সোমাই যোৱাৰ নিচিনা লাগছে, বহুত চাউণ্ড বেল। তো গাইজ আজিৰ ভিডিঅ'টোত বাছ এইখিনিয়ে। আপোনালোকক ভিডিঅ'টো কেনেকৈ লাগিল কমেণ্ট কৰি জনাই দিব, আৰু যদি ভাল লাগিছে তেতিয়া লাইক কৰিব, আৰু গাইজ চেনেলটোক অলপ মৰম চৰম দি অলপ ছাবস্ক্ৰাইব কৰিব, আৰু বাকী এইখিনিয়ে গাইজ। লগ পাম আৰু এটা নতুন ভিডিঅ'ত। চবে ছাপোৰ্ট কৰক আৰু চবে হেপী থাকক।
ভালকৈ থাকক সেয়ে আৰু বাই বাই গাইজ मजा आया। शाबाश बेटा।